तामुलपुर जिल्लानि नाग्रिजुलियाव सानथामनि हाबाफारिजों जानाय सत्रिया मोसानाय आरो खल दामनाय मावबादाया जोबनानै थांबाय। नाग्रिजुलि शंकरदेव एकाडेमी जातीय विद्यालयाव सत्र महासभानि परीक्षा परिषदनि बानजायनायाव एबा नाग्रिजुलि सांस्कृतिक कलेजनि बानजायनायाव 22 एप्रिलनिफ्राय जायो बे फोरोंथाय मावबादाया। फोरोंगिरि महरै दङमोन कुशल डेका आरो कमलाबारि सत्रनि खल दामग्रा किरण बराया। আমাৰ বিদ্যালয়ৰ সহযোগত এখন এই তিনিদিনীয়া কৰ্মশালা অনুষ্ঠিত কৰিম আৰু এই ক্ষেত্ৰত মোক আমাৰ সচিব মহোদয় তথা আমাৰ বিশিষ্ট নৃত্যশিল্পী আন্তঃৰাষ্ট্ৰীয় নৃত্যশিল্পী আমাৰ কুশল ডেকাদেৱ আৰু খোলবাদক কিৰণ বৰাদেৱে যিখিনি মোক সহযোগিতা আগবঢ়ালে তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আশা ৰাখিছোঁ তেখেতসকলে ভৱিষ্যতে আমাক সহযোগ কৰিব আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে এটা সত্ৰীয়া নৃত্য আৰু খোলবাদনৰ ক্ষেত্ৰত এটা গঠনমূলক শিক্ষা লাভ কৰিব আৰু এই অঞ্চলটো সত্ৰীয়া নৃত্য আৰু খোলবাদনৰ ক্ষেত্ৰত আগবাঢ়ি যাব বুলি আশা ৰাখিছোঁ। এই বৃহত্তৰ নাগ্ৰিজুলি অঞ্চলৰ পৰা বিভিন্ন সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। অভিভাৱকসকলৰ উৎসাহ উল্লেখযোগ্য, গতিকে সকলোলৈকে অভিনন্দন জনাইছোঁ। ই এটা নতুন অভিজ্ঞতা হৈছে অসম সত্ৰ মহাসভাৰ কাৰণেও, কাৰণ এই অঞ্চলৰ ৰাইজৰ আগ্ৰহ দেখি আমি অতিকে আনন্দিত হৈছোঁ। আমি আশা ৰাখিম শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ এই বাকৰিতেই শংকৰদেৱ সাংস্কৃতিক মহাবিদ্যালয় নামেৰে নাগ্ৰিজুলিত আজি এই বিদ্যালয়খন প্ৰতিষ্ঠা হৈছে। প্ৰতিষ্ঠাৰ আৰম্ভণিতেই বিশেষকৈ এই অনুষ্ঠানৰ মুৰব্বী ৰঞ্জন দাসদেৱে উল্লেখযোগ্য ভূমিকা লৈছে। তেখেতক আমি আজি আপোনালোকৰ যোগেদিয়ে অভিনন্দন জনাইছোঁ, ওলগ জনাইছোঁ। আমি সকলো দিশতে সত্ৰ মহাসভাৰ পৰীক্ষা পৰিষদে সহযোগিতা কৰিবলৈ প্ৰতিশ্ৰুতি দিলোঁ। আশা ৰাখিম অনাগত দিনত এই নাগ্ৰিজুলি অঞ্চলৰ মহাবিদ্যালয়খনে অসমৰ সত্ৰীয়া সংস্কৃতিৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব। तामुलपुरनिफ्राय दीपक कुमार पाठकनि रिपर्ट, समनि रादाब।